easy go. हेलो बंधुসকল पुनः स्वागतम जनाइছে আজি অন্য এটা ভিডিওলৈ তো আজি 26 জানুৱাৰী তাৰিখ আৰু আপোনালোকে নিশ্চয় জানে যে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস উদযাপন কৰা হয় আমাৰ ভাৰতবৰ্ষত মই এতিয়া যাম আমাৰ গাঁৱৰ পুথিভঁৰাললৈ কাৰণ তাত গণৰাজ্য দিৱস উদযাপন কৰা হৈছে আৰু তাত গৈ আপোনালোকক গণৰাজ্য দিৱসৰ সকলো দৃশ্যাংশ দেখুৱাই দিম এই ভিডিওটো স্কিপ নকৰিব ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক A few moments later মই এতিয়া আছো ৰংপুৰ ৰাজহুৱা গ্ৰাম্য পুথিভঁৰালত আৰু এয়া আপোনালোকে দেখিছে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈছে A few moments later আৰু এতিয়া মই গৈ আছো এটা ধুনীয়া জেগালৈ কাৰণ মই যেহেতু কাৰাটে শিকো আৰু মোৰ আগৰ ভিডিঅ' যদি চাইছে নিশ্চয় গম পায় আমাৰ কাৰাটে স্কুলৰ আজি পিকনিক আছে 26 জানুৱাৰী তাৰিখে প্ৰতি বছৰে আমি 26 জানুৱাৰী তাৰিখে পিকনিক খাওঁ গতিকে ময়ো যাওঁ আৰু আপোনালোককো লৈ যাওঁ নে কি কোৱা বন্ধুসকল আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে আপুনি যদি লখিমপুৰৰ হয় আৰু কাৰাটে শিকিবলৈ যদি মন আছে তেনেহ'লে আহক বগিনদীৰ ৰামধেনু ক্লাবলৈ আৰু তাতে কাৰাটে ক্লাছ কৰা হয় আৰু আপোনালোকৰ তাতে কাৰাটে শিকিব পাৰিব A few moments later এয়া আহিয়াই পালোঁ আমি পিকনিক প্লেচ এয়া ধুনীয়া সৌন্দৰ্য এই তাতে খাম আমি আৰু এয়া পবিত্ৰ আপোনালোকে গুৱাহাটীৰ ছায়েন্স মিউজিয়াম ব্লকটোত আপোনালোকে ইয়াক দেখিছে মোৰ কেমেৰামেন হৈ আছিলে তো ইয়াতো আপোনালোকক দেখাই দিছোঁ তাতে পিকনিক বনাই আছে আৰু ইয়াতে মই খাই আছোঁ বগৰী আৰু ইয়াতে ফ্ৰী ফায়াৰ খেলাত ব্যস্ত হৈ আছে তো এয়া খেলি আছে এজনে বন্ধুসকল এয়া কি জানেনে আৰু এয়া হৈছে গাহৰি মাংস পুৰা মানে খৰিকাত দিয়া ইয়াতে চলি আছে ডেন্স আমি এতিয়া ওলাই আহিছোঁ ফুৰিবলৈ চাওঁ ইয়াত ভাল জেগা পাওঁ নাই তো ভাল জেগা পালে ফটো মাৰিম আৰু ডেন্স দেখুৱাই দিম মজা ফূৰ্তি হৈ আছে মজা ফূৰ্তি হৈছে দেখুৱাই দিম আপোনালোকক চাই থাকক বন্ধুসকল ইয়াতে পিকনিক খাইছিলোঁ আৰু মই এতিয়া গৈ আছোঁ ঘৰলৈ কাৰণ এতিয়া সময় হ'ল 5:30 তো আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু প্লিজ এই ভিডিঅ'টোত লাইক কৰিব যাতে মোৰ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকলৈ লৈ আনিব পাৰোঁ